হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলো ভালে আছে, কুশলে আছে। আৰু মই সুমি দাস, মোৰ ইউটিউব চেনেলৰ আন এটা নতুন ব্লগলৈকে মই সকলোকে স্বাগতম জনালোঁ। আজি এটা মই বহুত ইম্পৰ্টেণ্ট টপিকৰ ওপৰত মই ভিডিঅ' এটা লৈ গৈছোঁ। ৰিচেণ্টলি ইয়াৰ আগতে মই যিটো ভিডিঅ' দিছিলোঁ ন, সেই ভিডিঅ'টোত মই কৈছিলোঁ মই কিবা এটা এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থকা বুলি। আজি ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ, যিহেতুকে আপোনালোকে মোৰ ফ্ৰেণ্ডছ হয়। মোৰ নিজৰ লাইফটোৰ ক্ষেত্ৰত কি হৈ আছে, কিহৰ কাৰণে পঢ়ি আছোঁ, কি কৰিছোঁ, গোটেইখিনি আপোনালোকক কোৱাটো মোৰ এইটো দৰকাৰ, যিহেতুকে আপোনালোকে মোক কেতিয়াবা সোধে কিবাহৰ কাৰণে মই প্ৰিপেৰেশ্যন কৰি আছোঁ নেকি। চ' আজি কি হ'ল আপোনালোকক কৈ দিলোঁ, মোৰ মানে কি বহুত সৰুৰে পৰা ন ভাল আৰক্ষী বিষয়া হ'বৰ কাৰণে ন মোৰ বহুত মন আছিলে, মানে অপ্ৰাণ চেষ্টা আছিলে আৰু ভাল আৰক্ষী বিষয়া হোৱাৰ কাৰণে। তথাপিতো একো নাই, যিহেতুকে মই অসম আৰক্ষী বিভাগতে চাকৰি পাইছোঁ। সৰুৰ পৰা ন অসম আৰক্ষী বিভাগৰ চাকৰি মই বহুত ভাল পাওঁ, আৰু তাৰ কাৰণে আজি লাইফটোত মানে যিমানখিনি ষ্ট্ৰাগল কৰিছোঁ ন, এই চাকৰিটো পাবৰ কাৰণে ষ্ট্ৰাগল কৰিছোঁ। তথাপিতো যিহেতুকে মোৰ এটা সৰুৰ পৰা মন আছিলে ন ভাল আৰক্ষী বিষয়া হ'বৰ কাৰণে, সেইকাৰণে ভাবিছোঁ মানে কিছুমান এনেকুৱা মই মানুহ দেখোঁ, কিবা এটা চাকৰি পোৱাৰ পাছত ন নিজৰ যদি কিবা এটা এক্সট্ৰা যদি এটা সপোন থাকে ন, সেই সপোনটো মানে ফুলফিল কৰিবৰ কাৰণে চেষ্টা নকৰে। মানে কিবা এটা চাকৰি পোৱাৰ পাছত বা হৈ গ'ল আৰু মই চাকৰি পাই গ'লোঁ আৰু মোৰ একো নালাগে তেনেকুৱা। কিন্তু মোৰ তেনেকুৱা নহয়, মোৰ ন সৰুৰ পৰা মানে এটা মানে সপোন আছিলে ভাল এজন আৰক্ষী বিষয়া হোৱাৰ কাৰণে। এতিয়া যিহেতুকে মোৰ সময় আছে বা সেই হিচাপত মোৰ বয়সো আছে, এতিয়া এনেকুৱা কথা নহয় যে মই এক্সাম দিছোঁ, প্ৰিপেৰেশ্যন কৰিছোঁ, মই যে অসম আৰক্ষীৰ মানে বিষয়া হ'ব পাৰিম তেনেকুৱা নহয়। মানুহ সেয়াই আৰু কষ্ট কৰিছোঁ, কষ্ট কৰি পঢ়ি আছোঁ। নাজানো কি হৈ যাম, এজন ভাল আৰক্ষী বিষয়া হ'বৰ কাৰণে যিখিনি আমাৰ এক্সাম আছে ন, আমাৰ SI এক্সাম হয় ন, UB হওক বা চাব ইন্সপেক্টৰ মানে এইটো AB চাব ইন্সপেক্টৰৰ এক্সাম হওক, গোটেইখিনি এক্সাম মই এটেণ্ড কৰিবৰ কাৰণে চেষ্টা কৰি যাম। নাজানো কি হয়, নচিবত কি আছে, তথাপিতো চেষ্টা কৰাতো কোনো বাধা নাই ন। কিবা এনেকুৱা কথা আছে নেকি যে এটা চাকৰি পালোঁ বা নেক্সট চাকৰিৰ কাৰণে চেষ্টা কৰিব নোৱাৰোঁ। যিহেতুকে নিজৰ এটা সপোন আছে ন, মই বুলি নহয় সকলোৱে চেষ্টা কৰা দৰকাৰ। নিজৰ নিজৰ যদি সপোন আছে ন, তেনেকৈ সকলোৱে চেষ্টা কৰিব লাগে। মই ভাবিছোঁ যিহেতুকে মই প্ৰিপেৰেশ্যন কৰা নাই আৰু প্ৰিপেৰেশ্যন কৰাৰ একদমেই টাইম নাপাওঁ, তথাপিতো যি 1 ঘণ্টা 2 ঘণ্টা পঢ়োঁ, সেইখিনি সময় ভালদৰে মানে পঢ়াত মন দি কিনে পঢ়োঁ। সেইখিনি সময় মানে ফাং ফুং নকৰোঁ আৰু সেইখিনি সময় মানে পূৰা মন দি কিনে পঢ়োঁ। প্ৰিপেৰেশ্যন কৰাৰ ক্ষেত্ৰত ক'বলৈ গ'লে ন, মই বেছিভাগ এতিয়া মই ইউটিউবৰ পৰাই চাই আছোঁ। ইউটিউবত কি হৈছে, মই আমাৰ বেলেগ আৰু UB চাব ইন্সপেক্টৰৰ পৰা আমাৰ ছাৰসকলৰ ইউটিউবৰ ভিডিঅ'বোৰো চাইছিলোঁ। তেওঁলোকে মানে কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন কৰিছে, মিণ্টু বৰুৱা ছাৰ, তেনেকৈ মিণ্টু বৰুৱা ছাৰৰ ভিডিঅ'বোৰ মই বহুত ভাল পাওঁ। তেখেতৰ ভিডিঅ'বোৰে মানে মোক বহুত আগৰ পৰাই আৰু এইটো ক্ষেত্ৰত মোক বহুত অনুপ্ৰাণিত কৰে তেখেতৰ ভিডিঅ'বোৰে। তেখেতৰ ভিডিঅ'বোৰ চাওঁ, তেখেতে কেনেকুৱা ধৰণৰ মানে প্ৰিপেৰেশ্যন কৰিছিলে, ইউটিউবৰ কি কি চেনেল চাইছিলোঁ তেনেকৈ চাওঁ। তেনেকৈ চাই মেলি আৰু মই মোৰ নিজৰ মানে ক্ষেত্ৰতে আৰু ইউটিউবৰ 2টা চেনেল মই চিলেক্ট কৰিছোঁ। সেই 2টা চেনেল ফ'ল' কৰিয়ে মই চাওঁ। এটা হৈছে কুশল শইকীয়া আৰু এটা হৈছে জ্ঞান বাকেট বুলি আছে। সেই 2টা চেনেল মই বহুত ভাল পাওঁ, আৰু সেই 2টা চেনেলত মানে বহুত ধুনীয়াকৈ মানে বুজাই দিয়ে। আৰু কুশল শইকীয়া চেনেলটোৰ কথাটো ক'বই নালাগে, বহুত ধুনীয়াকৈ মানে বুজাই দিয়ে। ইণ্ডিয়ান হিষ্ট্ৰী হওক, এছাম হিষ্ট্ৰী হওক, আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত ন বহুত ধুনীয়াকৈ মানে বুজাই দিয়ে। আৰু এতিয়া ৰিচেণ্টলি চাগে জিঅ'গ্ৰাফিকেল কুৱেশ্যন এনচাৰ দি আছে তাত। আৰু জ্ঞান বাকেটৰ ক্ষেত্ৰতো মানে বহুত ধুনীয়া, আৰু ইণ্ডিয়ান হিষ্ট্ৰী, এছাম হিষ্ট্ৰী বহুত ধুনীয়াকৈ বুজাই দিয়ে। এই 2টা চেনেল মই মানে ফ'ল' কৰি আছোঁ। আৰু যিহেতুকে কুশল শইকীয়া ছাৰেও মানে ধুনীয়াকৈ PDF বনাই দিয়ে, সেই PDFবোৰ ন মই তেনেকৈ মানে ধুনীয়াকৈ বনাই লৈছোঁ। 2টা PDF তেনেকৈ মই বনাই লৈছোঁ, বনাই লৈ কিনে তেনেকৈ মই পঢ়ি আছোঁ। ৰ'ব মই দেখাই আছোঁ মই কেনেকৈ বনাই লৈছোঁ। এইখন মোৰ টেবুল, এইখন টেবুলতে মই পঢ়োঁ। যিখিনি সময় পাওঁ এই টেবুলখনতে পঢ়োঁ। আৰু এইখন চাওকচোন আপোনালোকে, এইখন হৈছে কুশল শইকীয়াৰ এইটো অসম ইতিহাসৰ কুৱেশ্যন এনচাৰ আছে, 850টা আছে। তেনেকৈ মই PDF 1 2খন তেনেকৈ মোবাইলৰ পৰা চালেও মানে কি হয়, মোৰ মানে পূৰা চকু বিষাই যায়। তেনেকৈ মই PDF কৰি লৈছোঁ। এইবোৰত চাওকচোন, গোটেই মানে ইয়াতে এছাম হিষ্ট্ৰী গোটেইখিনি মানে ইয়াতে দিয়া আছে। তেনেকৈ মই পঢ়িব লৈছোঁ। আৰু জ্ঞান বাকেটৰ পৰা হওক, ইয়াতে এখন কপিত মই কুৱেশ্যন এনচাৰবোৰ মই টুকি লৈছোঁ। জ্ঞান বাকেটৰ মানে যিমানকেইটা ছিৰিজ আছে, ইয়াতে মই এনেকৈ লিখিছোঁ। ইয়াতে 23 ছিৰিজ হয় এইটো, আৰু এইটো 20 ছিৰিজ, তেনেকৈ মই লিখি লৈছোঁ। যিহেতুকে লিখি লৈ পঢ়িলে ন বেছিকৈ মনত থাকে, তেনেকৈ মই লিখি লৈছোঁ। এইবোৰ চাব পাৰে, এইবোৰ গোটেইবোৰ মানে পাৰ্ট ৱাইজ কৰি কিনে মই লিখি লৈছোঁ। তাৰপাছত আৰু এক্সট্ৰাকৈ আৰু লিখিছোঁ, যিহেতুকে মই কৈছিলোঁ ন কিবা এনেকৈ ভূগোলৰ কুৱেশ্যন এনচাৰ দি থকা বুলি। ভূগোলৰ
কুৱেশ্যন এনচাৰ ৰিচেণ্টলি দি আছিলে এইবোৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ ক্ষেত্ৰতো মই এইবোৰ এনেকৈ লিখি লৈছোঁ, পাৰ্ট 1 পাৰ্ট 2 কৰি লিখি লৈছোঁ। কুশল শইকীয়া ছাৰে দি আছে, তেখেতৰ চেনেলত নতুনকৈ দি আছে, তেনেকৈ মই লিখি লৈছোঁ এইবোৰ কুৱেশ্যন এনচাৰ ক্ষেত্ৰত। আৰু মই বুকছৰ ক্ষেত্ৰত মই বেলেগ এতিয়ালৈকে চোৱা নাই। এছামিয়াৰ বুকখন আছে মোৰ লগত, আৰু এইখন জানানেখন আছে, এইখন 2023 এইখন আছে, জানানেখন আছে, আৰু এছামিয়াৰ বুকখন মই প্ৰিফাৰ কৰি আছোঁ, এছামিয়াৰ বুকখন মই পঢ়ি আছোঁ। মই দেখালোঁ আপোনালোকক মই কেনেকুৱা ধৰণৰ কি প্ৰিপেৰেশ্যন কৰিছোঁ সেইখিনিয়ে। আৰু মেথছ আৰু ৰিজনিঙৰ কাৰণে মেথছ আৰু ৰিজনিং তেনেকৈ মোৰ চোৱা হোৱাই নাই, যিহেতুকে মই প্ৰিপেৰেশ্যন কৰিব মোৰ বেছি দিন হোৱা নাই, জাষ্ট মই ষ্টাৰ্ট কৰিছোঁহে, 1 মান্থ হ'ল চাগে তেনেকৈ। এইখিনি মই এতিয়া ইণ্ডিয়ান হিষ্ট্ৰী, আছাম হিষ্ট্ৰী, GK আৰু জিঅ'গ্ৰাফিকেল কুৱেশ্যন এনচাৰ গোটেইখিনি মই এতিয়া মানে চাই আছোঁ। কুশল শইকীয়া আৰু জ্ঞান বাকেট এই দুটা চেনেলে মানে মই পূৰা ফ'ল' কৰি আছোঁ। আৰু ৰিজনিঙৰ কাৰণে আৰু মেথছৰ কাৰণে মই চেনেল দুটা চাই আছোঁ, চাম আৰু কোন দুটা হয় আপোনালোকক বাৰু জনাম বাৰু। মই মেথছ আৰু ৰিজনিঙৰ কাৰণে কি চাম জনাম আপোনালোকক। সেইখিনি আৰু যিহেতুকে দিনটোত সময় নাপাওঁ, এটলিষ্ট আহি পাওঁ মই 4টা বজাত আহি পাওঁ ডিউটিৰ পৰা। তাৰপাছত মোৰ নিজৰ জিম থাকে আৰু ৰেগুলাৰ যিখিনি মই এক্সাৰচাইজ কৰোঁ আপোনালোকে গমেই পায়, মই অকণমান মানে ইফাল সিফাল হৈ গ'লে মই শকত হৈ যাওঁ। তাৰপিছত সেইকাৰণে যিহেতুকে মোৰ যিখিনি মানে দৈনন্দিন লাইফৰ যিখিনি এক্সাৰচাইজ আছে ন, সেইখিনি এক্সাৰচাইজ কৰোঁ। তাৰপাছত আহি কিনে এটলিষ্ট 2 ঘণ্টা টাইম পঢ়োঁ, আৰু 2 ঘণ্টা টাইম এটলিষ্ট মানে নিজক দিছোঁ আৰু নিজৰ সপোনটোৰ কথা ভাবি। মানে কি হয় কি নহয় এইবোৰ বাদ, যিহেতুকে কিবা এটা পাবৰ কাৰণে চেষ্টা কৰিছোঁ, সেইখিনি পঢ়াটো পঢ়িম, পোৱা নোপোৱাটো এইবোৰ পাছৰ কথা। এটলিষ্ট কষ্ট কৰাটোহে মেইন, হয়নে নহয়? কিবা এটা পাম বুলি ভাবিছোঁ, কষ্ট কৰি যাম, সেইটো পোৱা নোপোৱা এইবোৰ পাছৰ কথা। খালি যিখিনি মোৰ মানে কৰিবলগীয়া কষ্ট আছে ন, সেই কষ্টখিনি কৰিম। এইখিনিয়ে পঢ়ি আছোঁ, আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিলোঁ। আৰু আজিকালি কি হৈছে, ইউটিউবতে মানে বহুত ধৰণৰ কুৱেশ্যন এনচাৰবোৰ পায়। আজিকালি বেলেগ এক্সট্ৰা কিতাপৰ তেনেকৈ দৰকাৰেই নাই, আজিকালি ইউটিউবতে মানে বহুত ধুনীয়া ধুনীয়া কিতাপবোৰ পায়। ইউটিউবতে মানে আজিকালি মানে বহুত ধুনীয়াকৈ মানে পঢ়িব পাৰি। সেয়াই মই তেনেকৈ ইউটিউবৰ পৰা চেনেল দুটা লৈ কিনে তেনেকৈ পঢ়ি আছোঁ। বহুখিনি মানে এতিয়া আগৰ দিনত তেনেকৈ জিঅ'গ্ৰাফিকেল কুৱেশ্যন এনচাৰ হওক বা আছাম হিষ্ট্ৰীৰ ইমানটো মোৰ আইডিয়া একোৱেই নাছিলে। এতিয়া এই দুটা চেনেল মানে যেতিয়াৰ পৰা মানে চোৱা কৰিলোঁ নহয়, এটলিষ্ট মানে বেছি নহ'লেও মানে অকণমান মানে জানিছোঁ আৰু। আজি আছিলে মোৰ এইখিনি আপোনালোকক জনালোঁ। তেনেহ'লে মোৰ যদি ব্লগটো চাই কিনে ভাল লাগিছে, তেনেহ'লে প্লিজ আপোনালোকে লাইক কৰি দিব, আৰু কেনেকুৱা ধৰণৰ ব্লগ বিচাৰে আপোনালোকে মোক কমেণ্টত ক'ব পাৰে, মই লৈ আহিম আপোনালোকৰ বাবে। তেনেহ'লে আজিৰ এই ব্লগটো ইয়াতে সামৰিলোঁ, বাই বাই।